হে গাইজ ৱেলকাম টু মাই চেনেল হিতেন অসম। তো মই আজি গৈছোঁ জুবিনদাৰ সেই আধৰুৱা ঘৰখন চাবৰ বাবে। তো বহুতে মোক কমেণ্ট কৰি আছিলে, তো নাজানো কি হয় না। মই আজি ক'ম আপোনালোকক ছাবস্ক্ৰাইব কৰক, না ক'ম আজি লাইক কৰক। খালি এটা কথাই ক'ম যে আজি স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাই থাকিব। তো মনটো বহুত বেয়া গাইজ, তথাপিও কেনেকুৱা কি হৈ আছে তাত মানুহবোৰ আছে নে নাই, বা কেনেকুৱা হৈছে ভিৰ, বা কেনেকুৱা কি মানে সকলোখিনি দেখাব চেষ্টা কৰিম। তো স্ক্ৰিপ্ট নকৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো বলক গাইজ। তো গাইজ আমি আহি পালোঁ গুৱাহাটী ক্লাব। তো এইফালে গ'লে আমি জুবিনদাৰ ঘৰ পাম। তো বলক গাইজ। তো গাইজ জুবিনদাক ইমানেই বেছি ভাল পাওঁ, তো পিল খাই হ'লেও মই জুবিনদাৰ ঘৰ চাম গাইজ। তো এটা লাইক কৰি দিয়ক আৰু বলক গাইজ। তো গাইজ লগ পালোঁ আমাৰ এজন দাদা, আৰু সেই দাদাজন বহুত জুবিনদাৰ ডাঙৰ ফেন। তো জুবিনদাৰ বিষয়ে কিবা এটা কয় বোলে দাদাজনে, কৈ দিয়ক। জুবিনক মই ভাল পাইছোঁ বোলো, বহুত দুখ লাগছে মৰতে। চাওক কিমান বেছি বেয়া লাগিছে দাদা, বহুত ভাল মানুহ লগ পাইছোঁ আমি খাৰগুলিত। তো ভাবক। তো বলক গাইজ এতিয়া ঘৰটো চাওক। তো গাইজ জুবিনদাৰ ঘৰ পাবৰ কাৰণে আৰু প্ৰায় আধা ঘণ্টামান আছে, আৰু মোৰ লগত আছে মোৰ ভাই। তো আমি বঢ়িয়াকৈ যাম। আৰু বহুতে হয়তো ভাবি আছে মই গামছা মাৰি আছোঁ, কাৰণ মোৰ কাৰণে জুবিনদাৰ ঘৰটো এটা মন্দিৰ। তো সেইটো কাৰণে মন্দিৰত গ'লে আমি অসমীয়াত, আমাৰ অসমীয়া ধৰ্মত আমি সকলোৱে গামছা লৈ যাওঁ, আৰু জুবিনদাৰ কাৰণে মই গামছা লৈ গৈছোঁ গাইজ। আৰু গাইজ এইফালেদি নৱগ্ৰহ মন্দিৰ যায়, কেতিয়াবা মই ভালকৈ আহিম। এতিয়া আমাক লাগে জুবিনদাৰ ন্যায়। গাইজ জুবিনদাৰ ঘৰ পাব আৰু জাষ্ট 15 মিনিট আছে। তো আহক বলক। এয়া হৈছে চিলা চংটো, ইয়াতে শ্বুটিং হৈছিল গাইজ। 1 hour later. তো গাইজ আহি পালোঁ মই জুবিনদাৰ ঘৰ, আৰু এইবিলাক জুবিনদাৰ পেইণ্টিং কৰিছে ইয়াত। তো গাইজ এয়া হ'ল মোৰ ভগৱান, এটা সেৱা কৰি ল'লোঁ। আৰু এয়া আমাৰ মৰমৰ জুবিনদাই কৈ যোৱা মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। আৰু ইয়াত আহিছোঁ, বহুত বেয়াও লাগি আছে। তেওঁৰ বহুত আশা আছিল এই ঘৰটোৰ কাৰণে, আৰু বহুত বছৰ ধৰি এই ঘৰটো বনাব ট্ৰাই কৰিছিলে, আৰু প্ৰায় হৈছে। মই গোটেইখিনি আপোনালোকক দেখাম। তেওঁৰ বহুত আশা আছিল এই ঘৰটোৰ। তো বলক গাইজ চাওক। গাইজ এয়া আমাৰ মৰমৰ জুবিনদাৰ ঘৰ, বহুত বেছি বেয়া লাগিছে গাইজ ইয়াত আহি। আৰু তেওঁৰ বহুত আশা আছিলে ইয়াত ব্ৰহ্মপুত্ৰৰ পাৰত এনেকৈ চাই তেওঁ থকা, তেওঁ বুঢ়া বয়সলৈ থকা, কিন্তু ভগৱান তেওঁক লৈ গ'ল। কিন্তু জুবিনদা ইয়াতে আছে, ইয়াতে থাকিব, আমাৰ হৃদয়ত আছে, আমাৰ সদায় থাকিব জুবিনদা। আৰু ইয়াত মই আজি মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, তেওঁ ইয়াতে আছে। সকলোৱে আজি মই নকওঁ আজি ছাবস্ক্ৰাইব কৰক, না ক'ম আজি মই লাইক কৰক। খালি এটা বস্তুৱে ক'ম যে জাষ্টিছ ফৰ জুবিন দা লিখিব, আৰু জয় জুবিন দা বুলি প্লিজ এবাৰ কমেণ্ট কৰি দিব। জয় জুবিন দা, জয় আই অসম, জয় জুবিন দা। জুবিনদাৰ ঘৰৰ চিৰিদি মই উঠি যাই আছোঁ। তো ওপৰত কেনেকুৱা কি ৰুম গোটেইখিনি দেখাওঁ। কিন্তু এটাই বেছি বেয়া লাগিছে যে জুবিনদাই ইমান কষ্ট কৰিলে এই ঘৰটোৰ কাৰণে, কিন্তু এই কুকুৰৰ পোৱালিহঁতৰ কাৰণে তেওঁ আজি আমাৰ পৰা নাই, কিন্তু তেওঁ আমাৰ মনত সদায় থাকিব। তো বলকচোন কেনেকুৱা কি বনাইছিলে গোটেইখিনি চাওঁ। এয়া ঘৰ, দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান বনত। কিমান ধুনীয়াকৈ সৃষ্টি কৰিছিল তেওঁ এই ঘৰখন, কিন্তু কিমান বেয়া লাগে তেওঁ ইয়াত থাকিব নাপালে। বহুত বেয়া লাগিছে গাইজ ইয়াত আহি। প্ৰকৃতিৰ ইমান প্ৰেমী আছিল তেওঁ এই গছডাল নাকাটিলে, কিন্তু ইমান ধুনীয়া এটা ইমান বিশাল ঘৰ এটা বনালে, কিন্তু এই গছডাল নাকাটিলে। আপুনি ভাবক, তেওঁ ভগৱান আছিলে, ভগৱান হয়। 3 hours later. এনেকৈ মৰমৰ জুবিনদাৰ ঘৰখন মানে কি ক'ম, বহুত বেছি বেয়া লাগিছে। তো এতিয়া টাইমো বহুত হ'ল, 5:20-21 মান হ'ল। তো বহুত দূৰ যাব লগা আছে। এইটো খাৰঘুলি হয় লোকেশ্যনটো, আৰু মোৰ ঘৰ হ'ল গীতানগৰত। তো গাইজ স্ক্ৰিপ্ট কৰিলেও কৰক, আৰু কিন্তু আজি মই ছাবস্ক্ৰাইব কৰিব নকওঁ, আজি মই লাইক কৰিব নকওঁ। খালি মই জাষ্টিছ ফৰ জুবিন দা লিখিব দিম, আৰু জয় জুবিন দা বুলি প্লিজ আই ৰিকুৱেষ্ট। তামোল এখন দিয়ক। ভালনে খবৰ আইতা, কি খবৰ? তো গাইজ চাব পাৰে এখনো গাড়ী নাই, এইফালে 2-এখন গাড়ী আহি থাকে গাইজ। তো এনেকুৱা এটা ভয়ানক ৰাস্তা, এই ৰাস্তাত তাৰমানে ৰাতি মানুহ নাহেই, অকল গাড়ী চলি থাকে, বাইক চলি থাকে, বহুত স্পীডত যায় গাড়ীবোৰ। তো এই ৰাস্তাটোত মই আৰু মোৰ এই সৰু ভাইটি, আমি সকলোৱে জুবিনদাৰ কাৰণে ইয়াত আহিছোঁ, অনলি ফৰ জুবিনদাৰ কাৰণে। তো সকলোৱে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি নতুনকৈ কোনোবা চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। আকৌ এবাৰ ক'লোঁ। তো আজিলৈ বাই বাই, জয় অসম, জয় জুবিন দা।